প্ৰথম ভালপোৱা কেতিয়াও নমৰে। ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ। এটি জীয়া প্ৰেমৰ গল্প। কথা মাধুৰ্য বৰা। আবৃত্তিত ৰোহিত প্ৰীতম গগৈ। সদায় দৰে আজিও ৭টা বজাত আলাৰ্ম বাজিছে। মায়ে মোক মাতিছে, শুন অত দেৰি হৈছে। উঠো নুঠো কৰি বিচনাৰ পৰা উঠি ব্ৰাছডাল হাতত লৈ বাথৰুম গলো। লৰালৰিকৈ গা পা ধুই আধা ব্ৰেকফাষ্ট খাই কাণত হেডফোনডাল লগাই কলেজলৈ বুলি ওলালো। বাহিৰত আহি দেখিলো মই ৰোৱা গোলাপজোপা মৰহি গৈছে। মই বেগৰ পৰা বটলটো উলিয়াই পানী ঢালি দিলো। পাছত বাছলৈ বুলি দৌৰিলো। বাছ ষ্টেণ্ড পাই বাছলৈ ৰলো। তেনেকুৱাতে মোৰ বয়সৰ এজনী ছোৱালী কাণত হেডফোন লগাই মোৰ কাষতে ৰল। দেখি কিবা ভাল লাগি গল। তাইৰ ফালে মনে মনে চাই আছিল। তাই দেখি হাঁহি দিলে, মই লাজ পালো। তেনেকুৱাতে বাছ আহিল। দুইটা বাছত উঠিল। আমি দুটা মানুহ, কিন্তু চিট এটাহে মাত্ৰ। মই নবহি তাইক বহিবলৈ দিলো। তাই হাঁহি এটা মাৰি দিলে। তাৰ পাছত লুকাই লুকাই তাইৰ ফালে চাই থাকিল। তাইও চাই আছে লাজ লাজ কৰি। তাৰ অলপ দেৰিৰ পাছত হেণ্ডিমেনে ভাড়া বিচাৰিলে। জেপত হাত ভৰাই চালো, কিন্তু পইচা নাই। হেণ্ডিমেনক কলো, পাছত দিলে হ'বনে? হেণ্ডিমেনে মোক নামি যাবলৈ ক'লে। মই নামিবলৈ লওঁতে তাই মোৰ ভাড়াটো দিলে। মই তাইক ধন্যবাদ দিলো। বাছৰ পৰা দুইটা নামিলো। তাইক মাত লগাই কলো, আৰু এটা হেল্প কৰিবা নেকি? ঘৰলৈ যাবলৈ ৫ টকা এটা দিবা নেকি? তাই হাঁহি এটা মাৰি ৫ টকাটো মোক দিলে। নামটো সুধিম ভাবোতে তাই গুচি গল। ঘৰ গলো। মায়ে ভাত খাব ক'লে। মই ভোক নাই বুলি কৈ নিজৰ কোঠালৈ গৈ গাৰুটোকে সাৱটি তাইৰ কথা ভাবিলো। তাইও ঘৰত গৈ বাছৰ ঘটনাটোৰ কথা মনত পেলাই অকলে অকলে হাঁহি থাকিল। পিছদিনা বাছলৈ ৰওঁতে সেই হেডফোন লগোৱা ছোৱালীজনীক লগ পাই পইচাকেইটা ঘূৰাই দিলো। তাইক চাই থাকোঁতে গাড়ী আহিল। আমি গাড়ীত উঠিলো। আজিও সেই একেই দুচকুৰ মিলন, কিন্তু তাইৰ নামটো আজিও সোধা নহয়। ঘৰত আহি এফবিত বিচাৰিলো, কিন্তু সেই হেডফোন লগোৱা ছোৱালীজনীৰ ঠিকনা নাপালো। তাইৰো একেই অৱস্থা। পঢ়া টেবুলত বহি মোৰ কথা ভাবি আছে। আৰু নোৱাৰিছো। কাইলৈ তাইৰ নাম সুধি প্ৰপ'জ দিব লাগিব। মনে হাঁহি আছে। মই ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই কলেজলৈ বুলি ওলালো। বাহিৰত আহি দেখিলো গোলাপ ফুলজোপাত এপাহ ফুল আছে। ভাবিলো তাইক দিব পাৰিম, সেইবাবে ছিঙি আনিলো। তাৰ পাছত কলেজলৈ বুলি দৌৰিলো। বাছ ষ্টেণ্ড পালোহি। মই ভাল পোৱা গানটো কোন তুমি। লগাই তাইৰ বাবে ৰৈ থাকিল। কলেজৰ সময় হ'ল। তাই এতিয়াও অহা নাই। ময়ো ৰৈ আছো। 10টা বাজিল, তাই নাই। ৰৈ আছো, 1টা বাজিল, কিন্তু তাই নাহিলে। দুখ মনে ঘৰলৈ বুলি উলটি আহিল। তাইৰ কি হ'ল গমেই নাপালো। তাই সেইদিনা আহিছিল সদায় অহাৰ দৰে কাণত হেডফোনডাল লগাই, কিন্তু গাড়ীৰ আগত পৰি হেডফোনে এটা জীৱন শেষ কৰিলে। ল'ৰাটোৱে তাইৰ মৃত্যুৰ খবৰ নাপালে। এটা ভাল পোৱা কাহিনী শেষ। ৰাস্তা পাৰ হওঁতে হেডফোন নলগোৱা হলে জীয়াই থাকিলে। মেছেজ: মানুহৰ জীৱনটো অমূল্য। নিজৰ জীৱনৰ প্ৰতি দয়াবদ্ধ হওক। ৰাস্তা পাৰ হওঁতে কেতিয়াও হেডফোন ব্যৱহাৰ নকৰিব। নিজৰ জীৱনৰ প্ৰতি সচেতন হওক। Your first love is always a live and lives, all time in your heart.
how much you try to forget, it never goes away from your heart.